নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বিষয়ে। যুদ্ধটো কিয় হ'ল, আমেৰিকাই ইজৰাইলৰ লগত মিলি পেলাই ইৰাণৰ ওপৰত কিয় এটাক কৰিলে, ইজৰাইলৰ কি মকচদ আছিল বা আমেৰিকাৰ কি মকচদ লৈ আমেৰিকাই যুদ্ধত নামি পৰিল। কাৰণ যুদ্ধ এটা সাধাৰণ কথা নহয়। এটা যুদ্ধত যিমানখিনি ধন খৰচ হয় সিমানখিনি মানুহৰ জীৱনো নিশ্চয় হৈ যায়। গতিকে যুদ্ধটো কিয় হ'ল এইটো যদি আমি বিশ্লেষণ কৰিব যাওঁ তেনেহ'লেতো এটা ডাঙৰ বিশ্লেষণ হ'ব, সেইটো পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় লৈ আহিম। কিন্তু এই যুদ্ধটোৰ পৰা আমাৰ কি লাভ হ'ল বা ক্ষতি হ'ল, আমাৰ ভাৰতৰ মানুহৰ বা আমাৰ অসমৰ মানুহৰ কি লাভ হ'ল বা ক্ষতি হ'ল, সেইখিনি কথা আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। প্ৰথমে ইৰাণৰ যেতিয়া যুদ্ধ আৰম্ভ হ'ল তেতিয়া ষ্ট্ৰেইট অফ হৰমুজৰ কথা আপোনালোকে শুনিছে। ষ্ট্ৰেইট অফ হৰমুজ ইৰাণে ব্লক কৰিছে বা ব্লক কৰা নাই, ইৰাণে মিত্ৰ দেশবিলাকৰ জাহাজবিলাকক যাব দিছে। বাকী আমেৰিকাৰ লগত সংযুক্ত যিবিলাক দেশ, আমেৰিকাৰ লগত মিত্ৰতা থকা যিবিলাক দেশ, সেইবিলাক দেশৰ জাহাজক সিহঁতে ৰখাই থৈ দিছে। কিছুমানে কয় ইৰাণে টেৰিফ লৈ পেলাই, মানে যেনেকৈ টোল টেক্স লৈ পেলাই, যেনেকৈ আমাৰ হাইৱেত যেনেকৈ গাড়ী চলালে আমি টোল টেক্স দিব লাগে, ঠিক একেদৰে সেই মালবাহী জাহাজবিলাকৰ পৰা এটা এমাউণ্ট লৈ পেলাই, টোল টেক্স লৈ পেলাই কিছুমান জাহাজক অহা যোৱাৰ সুবিধা কৰি দিছে। বিশেষ কৰি চাইনাৰ জাহাজ সদায় অহা যোৱা কৰি আছে, সিহঁতৰ কাৰণে একো প্ৰব্লেম হোৱা নাই। কাৰণ চাইনাৰ লগত এটা ভাল সম্পৰ্ক আছে, চাইনাৰ এটা ডাঙৰ ইনভেষ্টমেণ্ট আছে, যাৰ কাৰণে ইৰাণে চাইনাক ডাইৰেক্টলি তেল প্ৰদান কৰি আছে, মানে খাৰুৱা তেল প্ৰদান কৰি আছে। আৰু আমেৰিকাই, যিহেতু চাইনাও এটা ডাঙৰ শক্তি, আমেৰিকাই ইমান সাহস কৰা নাই যে চাইনাৰ জাহাজ সিহঁতে ৰখাব। এতিয়া কথা হ'ল, বিশ্লেষণটো পিছৰ কথা, আমি প্ৰথমে চাব লাগিব আমাৰ কি লাভ হ'ল বা ক্ষতি হ'ল। এতিয়া যুদ্ধটো আৰম্ভ হোৱাৰ লগে লগেই গেছৰ ক্ৰাইচিছ, এতিয়া হাইপথেটিকেল ক্ৰাইচিছে হওক বা সঁচাকৈ ক্ৰাইচিছ হৈছে সেইটো কথা গভৰ্ণমেণ্টে জানিব। গভৰ্ণমেণ্টে যিহেতু কৈছে যে আমাৰ লগত কোনো তেলৰ বা গেছৰ কমি নাই, আমি যিমান ব্লকেট হ'লেও বা যিমান হেৰি হ'লেও আমি ধুনীয়াকৈ চলাই যাব পাৰিম দেশৰ হেৰি। আৰু কথামতে গভৰ্ণমেণ্টে কামো কৰি আছে, তাৰ কাৰণেতো বিশেষ মানে অসংখ্য ধন্যবাদ চৰকাৰক। কিন্তু এক্সপাৰ্টবিলাকে কোৱা কথা বহুতখিনি হয়তো আমি নাজানো, কাৰণ মেইন ষ্ট্ৰীম মিডিয়াই চব কথা নেদেখায়। যোৱা দিনবিলাকত ইলেকশ্যন চলি আছিল, তাৰ কাৰণে হয়তো ইলেকশ্যনত ব্যস্ত হৈ আছিল, তো এইবিলাক কভাৰেজ ইমান ভালকৈ হোৱা নাই। তো মই যিখিনি বিশ্লেষণ কৰি পেলাই মোটামুটি ধৰণে যিখিনি কথা পালোঁ সেইখিনি কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো প্ৰথম কথা হ'ল গেছ, নেচাৰেল গেছ যিটো, সেইটো ব্লকেট হ'লে হয় ক্ষতি হ'ব। কাৰণ কমাৰ্চিয়েল গেছ, যদিও ডমেষ্টিক গেছ চলি আছে, মানে ঘৰত ইউজ কৰাটো, কিছু দোকান পাহাৰত ইউজ কৰা গেছৰ অলপমান কমিত হৈছে। তো গেছ যদিও একে, কিন্তু কমাৰ্চিয়েল গেছত গভৰ্ণমেণ্টে অলপ গুৰুত্ব কম দি পেলাই ডমেষ্টিক গেছটোত, মানে মানুহৰ যাতে ঘৰত যাতে প্ৰব্লেম নহয় সেইটোৰ প্ৰতি ধ্যান দিছে, সেইটো ভাল কথা। দ্বিতীয় হ'ল খাৰুৱা তেলৰ যিটো আমদানি, সেই আমদানিটো যেতিয়া বন্ধ হ'ব বা কমি যাব তেতিয়া কি কি প্ৰব্লেম আহিব সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিয়াটো দৰকাৰ। খাৰুৱা তেল অলৰেডি যিহেতু আমদানি অলপমান কমিছে, ডাইৰেক্টলি ইনডাইৰেক্টলি কমিতো গৈছে, এইটো চবেই জানে। কিন্তু ভাৰতৰ লগত যিটো ৰিজাৰ্ভ, মানে ৱেল ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভৰ পৰাই গভৰ্ণমেণ্টে বহুতখিনি চলাই আছে। আৰু ভাৰততো কিছু খাৰুৱা তেল যিহেতু ওলায়, সেইখিনি মিলাই পেলাই গভৰ্ণমেণ্টে মোটামুটিভাৱে চলাই আছে। কিন্তু কিছুমান এক্সপাৰ্টৰ মতে যদিও চলাই আছে, কিন্তু গভৰ্ণমেণ্ট ৰিফাইনেৰীবিলাকৰ বহুত ক্ষতি হৈ আছে, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। বহুত এক্সপাৰ্টে কয় যে হয়তো ইলেকশ্যন চলি থকাৰ কাৰণে গভৰ্ণমেণ্টে বস্তুখিনিৰ দামৰ হেৰফেৰ কৰা নাই, ইফাল সিফাল কৰা নাই, কিন্তু ইলেকশ্যনৰ পিছত হয়তো অলপমান তেলৰ দাম বাঢ়াৰ চান্সেছ আছে। কিছুমানৰ মতে 100 পৰা 110 টকালৈকে গুচি যাব, কিছুমানৰ মতে 120 টকা, কিছুমান এক্সপাৰ্টে কোৱা মতে 130 টকালৈকেও পেট্ৰলৰ দাম গুচি যাব পাৰে। সেইটো কিমানখিনি সঁচা কিমানখিনি মিছা আমি পৰৱৰ্তী সময়ত গম পাম। কিন্তু খাৰুৱা তেল বন্ধ হোৱাৰ কাৰণে, মানে আমদানি বন্ধ হোৱাৰ কাৰণে কিছুমান বেলেগ দিশতো কিছুমান প্ৰভাৱ পৰিব, সেইখিনি বস্তুৱে মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ আজিৰ ভিডিঅ'ত। চাওক, খাৰুৱা তেল যিটো আছে, মাটিয়া তেল, মানে খাৰুৱা তেল যিটো মাটিৰ তলৰ পৰা যিটো ওলায়, সেইটো ৰিফাইন কৰি পেলাই অকল ডিজেল, পেট্ৰল, গেছলিন এনেকুৱা বা কেৰচিন, অকল তেলেই নোলায়, তাৰ পৰা বহুত ধৰণৰ বস্তু ওলায়। সেইখিনি বস্তু আমি জানিব লাগিব। তো তাৰ ভিতৰত মেইন কেইটামান আমাৰ জীৱনত প্ৰভাৱ পেলোৱা বস্তুৰ ভিতৰত এটা হ'ল পেট্ৰল, ডিজেল, এইটো চবেই গম পায়। তো পেট্ৰল, ডিজেলৰ দাম যদি বাঢ়ি যায় তেনেহ'লে আল্টিমেটলি ট্ৰান্সপৰ্টেশ্যন কষ্ট, যিটো গাড়ী ইয়াৰ পৰা তালৈকে যোৱাৰ, মানে আপুনি ক'তবা গৈ আছে, পেচেঞ্জাৰ ট্ৰান্সপৰ্ট হওক বা মালবাহী গাড়ীৰ কথা কৈছোঁ মই, ট্ৰান্সপৰ্টেশ্যন কষ্টটো বাঢ়ি যাব। আৰু ট্ৰান্সপৰ্টেশ্যন কষ্ট বাঢ়াৰ লগে লগে যেতিয়া বাহিৰৰ পৰা 1 কেজি আলু যদি অসমত আহি পেলাই 10 টকাত পৰে, আৰু সেইটোত মানে বেনিফিট, মানে যিটো প্ৰফিট লগাই পেলাই যদি সেই আলুটো মাৰ্কেটত 15 টকাত বিক্ৰী হয়, তো তেতিয়া হয়তো 16 বা 17 টকা গুচি যাব 1 কেজি আলুৰ দাম। মই এইটো এক্সাম্পল হিচাপত কৈছোঁ যে আলুৰ কথাটো।
তাৰপিছত দ্বিতীয় হ'ল খাৰুৱা তেলৰ পৰা যিবিলাক ৰাসায়নিক সাৰ, বিশেষ কৰি ইউৰিয়া, সেই ইউৰিয়াটো খাৰুৱা তেলৰ এটা বাই প্ৰডাক্ট। গতিকে ইউৰিয়াৰ ষ্টক যদি ভাৰতত কমি যায় বা ইউৰিয়াৰ ছাপ্লাই যদি কমি যায়, তেনেহ'লে যিবিলাক মানুহ খেতি কৰি আছে সিহঁতে ভালকৈ জানে ইউৰিয়া সাৰৰ কিমানখিনি দৰকাৰ। তো যিবিলাক মানুহে খেতি কৰি আছে সেই মানুহবিলাকে হয়তো খেতি কৰাত এটা অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণে হয়তো খেতিৰ প্ৰডাকশ্যন কম হ'ব পাৰে। আৰু সেইফালেদি চাব গ'লেও যদি কোনোবাই 1 বিঘাত 20 মোনমান ধান পাইছিল, তো সি হয়তো 16-18 এনেকুৱা প্ৰডাকশ্যন কৰিব পাৰিব, যাৰ ক্ষেত্ৰত সি নিজৰ ফেমিলিটো চলাবৰ কাৰণে বা অভাৰঅল চাব গ'লে যদি ছাপ্লাই কম হয় তো ডিমাণ্ড বাঢ়ি যাব, আৰু ডিমাণ্ড বাঢ়া মানে আপোনাৰ প্ৰাইচ বাঢ়ি যাব। সেইটো চাউলৰ ক্ষেত্ৰতে হওক, মানে ঘেঁহুৰ ক্ষেত্ৰতে হওক বা শাক চব্জিৰ ক্ষেত্ৰতে হওক, চবখিনি ক্ষেত্ৰৰ কথা কৈছোঁ মই, যিটো এগ্ৰিকালচাৰ ফিল্ড আছে। তৃতীয় হ'ল মেডিচিন। হয়তো আপোনালোকে বহুতেই নাজানে যে মেডিচিনো এটা খাৰুৱা তেলৰ বাই প্ৰডাক্ট হয়, যিটো আজিৰ যুগত যিটো মডাৰ্ণ মেডিচিন, সেই মডাৰ্ণ মেডিচিনৰ 98%, মানে 98% খাৰুৱা তেলৰ পৰাই অহা। এই কথাটো শুনি পেলাই হয়তো আপুনি আচৰিত হ'ব, আপুনি গুগলত ভালকৈ ৰিচাৰ্চ কৰি ল'ব। মেডিচিনৰ 98%, মানে মেডিচিন বনাবৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ তাৰে 98% যদি খাৰুৱা তেলৰ পৰা আহে, তেনেহ'লে আপুনি ভাবি চাওক হেল্থ ছেক্টৰত কিমানখিনি অসুবিধা হ'ব পাৰে বা মেডিচিনৰ ক্ষেত্ৰত কিমানখিনি অসুবিধা হ'ব পাৰে। আমি অলৰেডি গম পাওঁ যে মেডিচিনবিলাকৰ বহুত কষ্টলি হয়। তাৰপিছত যদি আৰু কষ্টলি হ'ব লগা হয়, ইয়াতো মেডিচিন কোম্পানীবিলাকে নিজৰ প্ৰফিট কমাই দিব লাগিব, আৰু নহ'লে নিজৰ প্ৰফিটটো যদি সিহঁতে ঠিকে ৰাখিব খোজে, তেনেহ'লে আল্টিমেটলি আমি মেডিচিনৰ কাৰণে বেছিকৈ পে' কৰিব লাগিব, বেছি টকা দি কিনিব লাগিব। তেনেকৈ যদি হেল্থ ছেক্টৰ, ফুড ছেক্টৰ প্লাছ ট্ৰান্সপৰ্টেশ্যন তিনিওটা বস্তু যদি কষ্টলি হৈ যায়, তেনেহ'লে আল্টিমেটলি বাকী যিখিনি বস্তু আছে, যেনেকুৱা ৰিয়েল ইষ্টেট, মানে যিবিলাক ডাঙৰ কোম্পানীবিলাকে যিবিলাক ঘৰ বিল্ডিং বনায় আৰু সেইবিলাক কনষ্ট্ৰাকশ্যনৰ কামৰ কথা কৈছোঁ, আল্টিমেটলি সেইবিলাকত লেবাৰ কষ্ট বাঢ়ি যাব, সেইবিলাকৰ দামো বাঢ়ি যাব। যিবিলাক ফ্লেট আজি 30 লাখ টকা বা 35 লাখ টকাত বিক্ৰী হৈ আছে, সেইটো হয়তো 1-2 লাখ টকা আৰু বাঢ়ি যাব। তো তেনেকৈ আল্টিমেটলি কেইটামান বেছিক বস্তুৰ ওপৰত যেতিয়া মানে লিভিং কষ্ট, মানে যিটো থাকে অভাৰঅল লিভিং কষ্ট যেতিয়া বাঢ়ি যায়, তেতিয়া আল্টিমেটলি যিবিলাক বস্তু আমাৰ লগত ৰিলেটেড হয় বা নহয়, সেইখিনি বস্তুৰ দামো বাঢ়ি যায়। তেতিয়া মানে আল্টিমেটলি চব ছেক্টৰতে এটা প্ৰাইচ হাইক মানে মূল্য বৃদ্ধি হোৱাৰ চান্স থাকে। গতিকে মই এই ভিডিঅ'টো বনোৱাৰ এইটোৱে কাৰণ যে হয়তো পৰৱৰ্তী সময়ত খাৰুৱা তেলৰ যিটো আমদানি, সেই আমদানি কমাৰ কাৰণে আমি এইখিনি বস্তু বিশেষ কৰি ৰাসায়নিক সাৰ, মেডিচিন আৰু ডিজেল পেট্ৰলটো ডাইৰেক্টলি আছেই, তো ইনডাইৰেক্টলি যিবিলাক বাকী প্ৰডাক্ট, আৰু খাৰুৱা তেলৰ পৰা যিহেতু প্লাষ্টিক হয়, তো প্লাষ্টিকৰ আপোনাৰ আশে পাশে প্লাষ্টিকৰ কিমানখিনি, মানে আজিৰ দিনত প্লাষ্টিকৰ কিমানখিনি ইউজ, সেইখিনি আপুনি গমেই পায়। তো আল্টিমেটলি প্লাষ্টিকৰ দামো বাঢ়াৰ চান্স আছে। ইয়াতে গভৰ্ণমেণ্টৰ একো হাত নাই, কাৰণ ইণ্ডিয়ান গভৰ্ণমেণ্টে গৈ পেলাই যুদ্ধ আৰম্ভ কৰা নাই, তো গভৰ্ণমেণ্টক দুখি পেলাই একো লাভ নাই। যিটো হৈছে আৰু এতিয়া চৰকাৰে এটা বস্তু কৰিব পাৰে, যদি বিচাৰে যে সিহঁতে অলপমান খাৰুৱা তেলৰ ওপৰত, মানে বাই প্ৰডাক্ট আছে যিবিলাক, বা খাৰুৱা তেলৰ পৰা যিবিলাক তেল, ডিজেল, পেট্ৰল ওলায়, সেইবিলাকৰ ওপৰত যিটো চেণ্ট্ৰেল টেক্স, ষ্টেট টেক্স, এইবিলাক অলপমান কমাই পেলাই আমাৰ নিচিনা সাধাৰণ ৰাইজক অলপমান ৰাহত দিব পাৰে। তো সেইটো পৰৱৰ্তী সময়ত দেখাম আমি গভৰ্ণমেণ্টে কেনেকৈ লয় বস্তুখিনি, কেনেকৈ আমাৰ ওপৰত মানে কেনেকৈ সহায় কৰে সাধাৰণ মানুহক, সেই বস্তুটো দেখা পাম। তো গতিকে আপুনি যদি এজন খেতিয়ক বা তেনেকুৱা ধৰণৰ হেল্থ ছেক্টৰত কাম কৰে, বা আপুনি মানে আল্টিমেটলি চব বস্তুৰ লগত আপুনি ৰিলেটেড, কিন্তু যদি বিশেষ কৰি আপুনি খেতিয়ক, তেনেহ'লে আপুনি হয়তো পৰৱৰ্তী সময়ৰ কাৰণে অলপমান সাৱধানে আৰু অলপমান চাই চিতি পেলাই চবখিনি বস্তু কৰিব, সেইখিনি মোৰ আশা। আৰু অভাৰঅল চবকে ক'ব খুজিছোঁ যে যদি এক্সপাৰ্টে কোৱা কথা, এইবিলাক মোৰ নিজৰ এনালিচিছ নহয়, এক্সপাৰ্টে কোৱা কথাখিনি যদি সঁচা হয়, তেনেহ'লে হয়তো ভাৰতত বুলি নহয়, গোটেই বিশ্বতে এটা যিটো ইকনমিক কলাপছ বুলি কয়, যে অৰ্থনীতিৰ পতন, যিটো অৰ্থনৈতিক পতন, সেই অৰ্থনৈতিক পতনটো গোটেই বিশ্বৰ মানুহে চাব পাৰিব। আৰু সেইটোৰ কাৰণে আমি যিহেতু দৈনন্দিন জীৱনত আমাৰ যিখিনি বস্তুৰ দৰকাৰ, আমি যিখিনি বস্তুৰ ওপৰত ফুল্লি ডিপেণ্ডেণ্ট, সেইখিনি বস্তুৰ ওপৰত ধ্যান ৰাখি পেলাই, বা আমি কৰা ইনকাম, বা আমি যিবিলাক মানুহে চাকৰি কৰে সিহঁতৰ কথাটো বেলেগ, যিবিলাক মানুহে বিজনেছ কৰে সিহঁতৰো কথা অলপ বেলেগ ধৰণৰ। তো চবে নিজৰ ফিল্ডত থাকি পেলাই নিজৰ ইনকামৰ ওপৰত বেছ কৰি পেলাই অলপমান ছেভিংছ, বা যিবিলাক মানুহে বিশেষ কৰি দিন হাজিৰা কৰে, 500 টকা 700 টকা দিন হাজিৰা কৰে, সিহঁতক মই এটা কথা ক'ব খুজিছোঁ, যাতে
অযথা খৰচ মানুহ নকৰে ইন জেনেৰেলি, কিন্তু তথাপি হৈ যায় অলপমান। তো সেইখিনিৰ ওপৰত অলপমান হাতটো টানি পৰৱৰ্তী দিনকেইটা যাতে ভালকৈ যায় সেইখিনিৰ ওপৰত অলপ ধ্যান ৰাখিব বুলি মই আশা কৰিছোঁ। মোৰ ভিডিঅ' বনোৱাৰ কোনো বেলেগ মকচদ নাই। মই এটাই খোজোঁ যাতে মানুহবিলাক আগৰ পৰা কথাখিনি গম পায়। হ'ব পাৰে নহ'ব পাৰে, কাৰণ এক্সপাৰ্টে কোৱা কথা মই যিহেতু গেৰাণ্টি দি ক'ব নোৱাৰোঁ, কিন্তু মই কথাখিনি আপোনালোকৰ মাজত লৈ আহিছোঁ যাতে পৰৱৰ্তী দিনকেইটা যদি এনেকুৱা এটা সংকট আহে তো আমি যাতে ভালকৈ ছাৰ্ভাইভ কৰিব পাৰোঁ, ভালকৈ জীয়াই থাকিব পাৰোঁ, ভালকৈ নিজৰ দৈনন্দিন জীৱনৰ কাম কাজখিনি কৰি পেলাই যিখিনি আমাৰ লাগতিয়াল বস্তু সেইখিনি আমি মেনেজ কৰি পেলাই ভালকৈ চলিব পাৰোঁ, সেইটোৰ ওপৰত ধ্যান ৰাখিয়ে মই এইটো ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ ভাল লাগিছে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, চবৰ লগত শ্বেয়াৰ কৰিব, যাতে ভিডিঅ'টো চাই পেলাই চবে উপকৃত হ'ব পাৰে। ধন্যবাদ।